গাহৰি মাংস 1 কেজি বইল কৰি লৈছোঁ। কেৰাহীখন পাতি লৈছোঁ। কেৰাহী গৰম হৈছে। কেৰাহী গৰম হ'ল, তেল দি দিছোঁ। গাহৰিত তেল ওলাই, সেইটো কাৰণে তেলটো কমকৈ দিম। তেল গৰম হ'ল, পিঁয়াজ দি দিছোঁ। ভালকৈ লৰাই ল'ম। পিঁয়াজৰ কালাৰ চেঞ্জ হ'বলৈ ডাঙৰ চামুচেৰে এচামুচ আদা নহৰু পেষ্ট দি দিছোঁ। সকলোখিনি ভালকৈ লৰাই দিম। এচামুচ ধনিয়া পাউডাৰ দি দিছোঁ সৰু চামুচেৰে, হাফ চামুচ জিৰা পাউডাৰ, হাফ চামুচ ৰেড চিলি কালাৰৰ কাৰণে, এচামুচ হালধি পাউডাৰ দি দিছোঁ। সকলোখিনি ভালকৈ লৰাই ল'ম। বইল কৰি থোৱা গাহৰিখিনি মছলাখিনি দি দিম। আকৌ সকলোখিনি ভালদৰে লৰাই ল'ম মছলাখিনি সিজোৱাকৈ। হাফ চামুচ নিমখ দি দিছোঁ, কাৰণ বইল কৰোঁতে আমি নিমখ দিছিলোঁ, পিছত লাগিলে আকৌ দিব পাৰিম। আকৌ সকলোখিনি ভালকৈ লৰাই দিম। অলপ সময় ঢাকোন মাৰি সিজাই থাকিম। ঢাকোনখন খুলি চাম। তেনেকৈ তেল ওলাই গৈছে। ইয়াতে মই আলু আৰু ওলকবি কাটি লৈছোঁ। মাংসত ওলকবিটো হ'লে ভাল লাগে, আপোনালোকে বেয়া পালে ওলকবিটো স্কিপ কৰিব পাৰিব। তাত দি দিছোঁ। সকলোখিনি ভালদৰে লৰাই ল'ম। আকৌ অলপ সময় ঢাকোন মাৰি সিজাই থাকিব। আমাৰ আলু সিজিছে আৰু সৰুকৈ কাটি লোৱা বিলাহীখিনি ইয়াতে দি দিম এতিয়া। অলপ সময় এনেকৈ মাজতে দি সিজিবলৈ দিম, এনেকৈ ঢাকি পেলাই। এনেকৈ বিলাহীখিনি সিজিবৰ কাৰণে দিম। সকলোখিনি ভালকৈ সিজিলে ইয়াতে এতিয়া ফালি লোৱা জলকীয়াকেইটা দি দিম। এয়া জলকীয়াকেইটা দি দিছোঁ। ৰেচিপিটো সকলোৱে স্কিপ নকৰাকৈ চাব বুলি আশা থাকিল। ইয়াতে এতিয়া আমি কাটি লোৱা লাই পাতখিনি দি দিম। লাই পাত দি দিছোঁ ওপৰতে। এয়া লাই পাতখিনি দি ল'লোঁ। এতিয়া ভালকৈ লৰাই ল'ম। আপোনালোকেও এনেকৈ বনাই খাই চাবচোন, কেতিয়াবা ভাল লাগে। আৰু যিহেতু মই নতুন ইউজাৰ, সেইটো কাৰণে আপোনালোকে অকণমান সহায় সহযোগ কৰিব বুলি আশা কৰিলোঁ। আমাৰ চব্জি ৰেডি হৈ গ'ল। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কাষতে থকা বেল আইকনটো দবাই দিব, তেতিয়াহে নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পাই থাকিব আপোনালোকে।